অনুশ্ৰী মেহতাৰ দ্বাৰা লিখিত পৰিচালিত আৰু প্ৰভাৱশালী শিল্পী ৰাধিকা আপ্তেৰ সুসংহত অভিনয়েৰে সমৃদ্ধ সদ্য মুক্তিপ্ৰাপ্ত ছবি মিছেছ আণ্ডাৰকভাৰ। ছবিখন সাধাৰণ দৃষ্টিৰে চালে পৰিচিত স্পাই ছবিৰ দৰে লাগে, য'ত এজন চিৰিয়েল কিলাৰে সৃষ্টি কৰা ত্ৰাস আৰু সংহাৰৰ কাহিনী লিপিবদ্ধ হৈছে আৰু অৱধাৰিতভাৱেই সেই কিলাৰক এদিন অনুসন্ধান বিভাগৰ এগৰাকী মহিলা বিষয়াই কৰায়ত্ব কৰিছে। কিন্তু পৰিচালকৰ উদ্দেশ্য সেয়া নহয়। কাহিনীৰ আঁৰত থকা প্ৰতীক আৰু ইংগিতময়তাহে ছবিৰ চালিকা শক্তি, যি ধৰণৰ প্ৰয়াস সচৰাচৰ স্পাই ছবিত দৃষ্টিগোচৰ নহয়। মূল চৰিত্ৰ দুৰ্গা গৃহিণীৰ ৰূপত থকা এগৰাকী চোৰাংচোৱা বিষয়া, আনহাতে কাহিনীৰ এণ্টাগনিষ্ট হৈছে কমনমেন নামৰ শীতল মস্তিষ্কৰ কিলাৰজন আৰু তাৰ নেতৃত্বত সৃষ্টি হোৱা একে নামৰ সংগঠনটো। কমনমেনৰ লক্ষ্য হৈছে দুৰ্গাৰূপী চোৰাংচোৱা বিষয়াৰ দৰে সমাজৰ প্ৰগতিশীল, সুপৰিচিত আৰু স্বাধীন নাৰীক হত্যা কৰা। হত্যাকাৰী কমনমেনৰ পোনপটীয়া সংলাপ, নাৰী সবলীকৰণ শব্দটো শুনিলেই মোৰ তেজে পিৰপিৰাই উঠে আৰু সেইকাৰণেই সি তেনেধৰণৰ নাৰীক মৃত্যুৰ কোলাত শুৱাই দিয়ে। এইটো সহজেই অনুমেয় যে কাহিনীকাৰে নাৰীৰ প্ৰগতি হজম কৰিব নোৱাৰি হীনমন্যতাত ভোগা এই কমনমেন নামৰ নিগেটিভ চৰিত্ৰটোৰ জৰিয়তে আমাৰ ভাৰতীয় সমাজৰ কমনমেনৰ মাজত প্ৰচলিত নাৰী বিদ্বেষী মনোভাৱটোকেই ইংগিতেৰে কাহিনীৰ মাজলৈ পৰিবহন কৰিছে, যি ধৰণৰ বিদ্বেষৰ বাবে আমাৰ সমাজত বহু প্ৰতিশ্ৰুতি সম্পন্ন আৰু সম্ভাৱনাপূৰ্ণ সপোনৰ অকাল মৃত্যু হয়। ছবিখনে প্ৰগতিশীল আৰু আধুনিক চিন্তাধাৰাক কেন্দ্ৰ কৰি গঢ়ি উঠা ষ্টেৰিঅটিপিকেল ধাৰণাটোকো অন্য ধৰণে চাইছে। দেখা যায় ভাৰতীয় মূলৰ আন বহু পুৰুষৰ দৰে দুৰ্গাৰ স্বামীয়েও দুৰ্গাক নিজৰ কৰ্তৃত্বসুলভ বান্ধোনৰ পৰা এৰি দিব নোখোজে। তেওঁ দুৰ্গাক নাৰী সবলীকৰণৰ শিবিৰত যোগদান কৰিবলৈ নিদিয়ে, অথচ পত্নীৰ সৰলতাৰ সুযোগ লৈ তেওঁ গঢ়ি তোলা বিবাহ বহিৰ্ভূত সম্পৰ্কটোক ক্ষমাযোগ্য বুলি পাছলৈ পতিয়ন নিয়াব বিচাৰে। মন কৰিবলগীয়া, এটা শক্তিশালী পদত কৰ্মৰত হৈও দুৰ্গাই নিজৰ স্বাধীনতা আৰু নিজস্বতাক বিচাৰি স্বামীৰ অনুমতিলৈ বাট চাবলগীয়া হয়। কিন্তু দুৰ্গাৰ প্ৰায় ৭০ঊৰ্ধ্ব শাহুৱেকক এই ক্ষেত্ৰত প্ৰচণ্ড ব্যতিক্ৰম হিচাপে উপস্থাপিত কৰা হৈছে। তেওঁ পুৰণি দিনৰ পুৰণি মানুহ যদিও আধুনিক সময়ৰ পুত্ৰৰ সংকীৰ্ণ মানসিকতাক তেওঁ অনুমোদন নজনায় আৰু পুত্ৰৰ দোকানত হোৱা এটা অৰ্থৱহ দৃশ্যত পুত্ৰক নিজৰ কৰ্ণীয় সম্বন্ধে সোঁৱৰাই দিয়ে। একেদৰে দুৰ্গাৰ বছজনেও ৰেস্তোৰাঁৰ এটা গুৰুত্বপূৰ্ণ দৃশ্যত দুৰ্গাৰ পতিৰ সন্মুখত গৃহিণী তাৎপৰ্যৰ ভূমিকা সম্পৰ্কে বুজাব বিচাৰে। গৃহিণীৰ প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ সম্পৰ্কে যেতিয়া তেওঁৰ স্বামী অৱগত হয়, তেতিয়া তেওঁ আশ্চৰ্যৰ চকুৰে চায়। তাৰ কাৰণ এটাই, দুৰ্গাৰ দৰে সাধাৰণ, মাৰ্জিত আৰু একান্তই বাধ্য এগৰাকী মহিলাই মাজৰাতি দ্ৰুতবেগৰে গাড়ী চলাই অপৰাধীক উত্তম মাধ্যম সোধোৱাৰ দৃশ্য তেওঁ সপোনৰো অগোচৰ আছিল। কাৰণ চোৰাংচোৱা বিষয়াৰ ৰূপত থাকিলেও পত্নীৰ অন্তৰ্নিহিত গুণাৱলীক তেওঁ কোনোদিনেই সন্মানৰ চকুৰে চোৱা নাছিল। ক'ব পাৰি, একশ্যন, উৎকণ্ঠা আৰু সহ অভিনেতা ৰাজেশ শৰ্মাৰ নেতৃত্বত প্ৰদৰ্শিত হোৱা সাৱলীল হাস্যৰসৰ মিছেছ আণ্ডাৰকভাৰে বাট-পথৰ অন্ধকাৰত ঘূৰি ফুৰা চিৰিয়েল কিলাৰ অনুসন্ধানতকৈ আমাৰ কমনমেনৰ ঠেকগণ্ডিত সোমাই থকা শতাব্দী প্ৰাচীন নাৰী বিদ্বেষী ধ্যান ধাৰণাবোৰহে নিপাত যোৱাটো বিচাৰিছে।